সংৰক্ষণৰ দাবী অসম অৰুণাচল সীমান্তৱৰ্তী মাটি পাহাৰ ৰজা আৰিমত্তৰ স্বাক্ষৰ বহন কৰিছে মাটি পাহাৰে মাটি পাহাৰকলৈ গৱেষণা কৰিলে উদ্ধাৰ হ'ব বহু বুৰঞ্জীৰ তথ্য চৰকাৰে মনোযোগ দিলেই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত স্থিত মাটি পাহাৰ জামগুৰিহাটৰ নিকটৱৰ্তী উত্তৰ নাগশংকৰ পঞ্চায়তৰ অধীনৰ মনাইজ জয়সিদ্ধি অঞ্চলৰ এই মাটি পাহাৰৰ ওপৰত গৱেষণা কৰিলে বহু ঐতিহ্যৰ সমল উদ্ধাৰ হ'ব বুলি ঠাৱৰ কৰিব পাৰি জনশ্ৰুতি অনুযায়ী ৰজা আৰিমত্তই সৈন্যবাহিনীক ৰাখিবৰ বাবে এই পাহাৰ নিৰ্মাণ কৰিছিল এই পাহাৰৰ নাম কেনেকৈ কিয় মাটি পাহাৰ হ'ল সেই কথা জনা নাযায় যদিও মাটিৰে পাহাৰ তৈয়াৰ কৰাৰ বাবে মাটিৰ পাহাৰ বুলি জনশ্ৰুতি চলি আছে ইয়াৰ উপৰি পাহাৰটোৰ চাৰিওদিশে অস্ত্ৰ শস্ত্ৰ গোটাই ৰাখিবলৈ নিৰ্মাণ কৰিছিল চাৰিটাকৈ পুখুৰী যি আজিও বিৰাজমান এই পাহাৰটো কাষতে সুদূৰ অৰুণাচলৰ পৰা বিশ্বনাথলৈকে এটা গৰু ৰজাই নিৰ্মাণ কৰা বিষয়ে তথ্য পোৱা গৈছে যিটো গড়ৰ নাম ৰাজগড় বুলি পৰিচিত সম্পত্তি গড়টো লুপ্ত যদিও ঠায়ে ঠায়ে বিৰাজমান সম্পত্তি ইতিহাস জড়িত এই পাহাৰটো জহি হৈ যোৱাৰ উপক্ৰম ঘটিছে স্থানীয় ৰাইজে পাহাৰটো সম্পূৰ্ণৰূপে সজাই পৰাই পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি তোলাৰ দাবী জনাইছে তেজপুৰৰ পৰা অগ্নিগড় উগুৰি পাহাৰৰ লেখীয়াকৈ পুৰাতত্ত্ব বিভাগে পাহাৰটো সংৰক্ষণ কৰি পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰবিন্দু কৰি তুলিলে চৰকাৰে যথেষ্ট ৰাজহ লাভৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে স্থানীয় সচেতন মহলে জামগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট দি পাব্লিক নিউজ পূব নাগশংকৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পাহাৰটিৰ নাম মাটি পাহাৰ নামেৰে জনাজাত আমিও সৰু কালৰ পৰাই দেখি আহিছোঁ বা শুনি আহিছোঁ এই পাহাৰটিৰ নাম মাটি পাহাৰ বা এই পাহাৰটিৰ সৃষ্টিৰ আধাৰত কেনেকৈ কি হৈছে আমি বিশেষ নাজানো কথা হ'ল এইটো হয়তো প্ৰাকৃতিকভাৱেও হ'ব পাৰে বা কোনোবা ৰজা মহাৰজাৰ দিনাও বুলি বহুতে কয় জ্যেষ্ঠ দুই এক ব্যক্তিয়ে কোৱা শুনো তো কোনোবা আগৰ তাহানিৰ দিনৰ ৰজাসকলে তৈয়াৰ কৰা পাহাৰ বুলি কিন্তু আমাৰ হাতত তেনেকুৱা কোনো ধৰণৰ তথ্য আমি নতুন প্ৰজন্মই নাজানো হয়তো জ্যেষ্ঠসকলে এই বিষয়ত আপোনালোকক বিশেষভাৱে জনাব পাৰিব এইটো কোনোবা আহোমৰ দিনৰ বা তাৰ আগৰ দিনৰ ৰজাসকলে যদি প্ৰস্তুত কৰিছিলে হয়তো জ্যেষ্ঠসকলে জানিব সেইটো আপোনালোকক তেখেতসকলে অৱগত কৰিব এটা কথা হ'ল আপোনালোকৰ জৰিয়তে আমি পঞ্চায়ত হওক বা আমাৰ চৰকাৰী পক্ষলৈকে আমি এতিয়া আহ্বান ৰাখিব বিচাৰোঁ যে পুৰাতত্ত্ব বিভাগৰ জৰিয়তে দি এই পাহাৰটি সংৰক্ষণৰ ব্যৱস্থা কৰি ইয়াতে আটক ধুনীয়াকৈ আমাৰ যেনেকৈ তেজপুৰত অগ্নিগড় পাহাৰত একোখন পাৰ্ক আছে ঠিক তেনেধৰণেৰেই প্ৰস্তুত কৰি উলিয়ালে ইয়াতে চৰকাৰৰ এটা ৰাজহ সংগ্ৰহ হ'ব আমি ভাবিছোঁ আপোনালোকৰ জৰিয়তে আপোনালোককো ধন্যবাদ জনাইছোঁ যাতে এই বিষয়বস্তুখিনি চৰকাৰৰ ওচৰলৈকে আপোনালোকে পোৱাৰ ব্যৱস্থা কৰে গতিকে এই এটা অতি পিছপৰা অঞ্চল পূব নাগশংকৰ গাঁও পঞ্চায়ত এলেকাটো অতি ভিতৰুৱা এটা অঞ্চল অৰুণাচল সীমান্তৱৰ্তী অঞ্চল এই অঞ্চলৰ এই যিটো এটা প্ৰাকৃতিক মনোমোহা পৰিৱেশ এই পৰিৱেশটো কম খেদি আপোনালোক ইয়াত আহি উপস্থিত হোৱাৰ বাবে আৰু মোক একেষাৰ ক'বলৈ সুবিধা প্ৰদান কৰাৰ বাবে আমি আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই ডিপ্লুঙা মাটি পাহাৰৰ বিষয়ে যিটো তথ্য আপোনালোকে মোৰ ওচৰৰ পৰা বিচাৰিছে এই মাটি পাহাৰৰ বিষয়ত মোৰ এজন বিশিষ্ট নেতৃত্ব বয়োজ্যেষ্ঠ মানুহ এজনে মোক ইয়াৰ বিষয়ে কিছুমান কথা কৈছিল যিহেতুকে মই তেওঁ কোৱা মতে এই বস্তুটো আৰিমত্ত ৰজা তেখেতে এইটো সৈন্যৰ এটা শিবিৰ বনাইছিল আৰু ইয়াতে সৈন্যবাহিনী ৰাখিবৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিল আৰু তাত সৈন্যবাহিনী আছিল বুলি এটা তেওঁৰ পৰা প্ৰতিশ্ৰুতি মই পাইছিলোঁ আৰু আনহাতেদি বা অসম বুৰঞ্জীটো পঢ়ি থকা অৱস্থাতো অসম বুৰঞ্জী ইয়াৰ বিষয়ে তেনেকৈ পোৱা নাছিল কিন্তু সেই বিশিষ্ট ব্যক্তিজনৰ বিষয়ে এই মাটি পাহাৰটোৰ বিষয়ে জানো আৰু বৰ্তমান ব্ৰিটিছ চৰকাৰৰ দিনতে এই মাটি পাহাৰখন বিশ্বনাথ টি কোম্পানীৰ অন্তৰ্গত আছিল এতিয়া বৰ্তমান শ্বিলঙলৈ যোৱাৰ পিছৰ পৰা এতিয়া আমাৰ ৰাইজৰ হাতলৈ আহি উক্ত মাটি পাহাৰখনি আপোনাৰ সুশীল ফৰেষ্টৰ হাতলৈ গৈ যথেষ্ট ছগুন পুলি আদি আৰু
হয়তো দুটাকৈ মঠ মন্দিৰ ঠিক হৈ আছে আৰু বৰ্তমান এতিয়া গছ গছনিও ভালে চবেই ঠিকে আছে। আৰু ইয়াৰ ঐতিহ্য কেনেকুৱা ঐতিহ্যটো কি ক'লা? ইয়াৰ ঐতিহ্যটো কেনেকুৱা? ইয়াৰ ঐতিহ্যটো বিশেষ এইটো পাহাৰ বুলি প্ৰায় ৰাইজে কোৱা হয়, কিন্তু ইয়াৰ ঐতিহ্যটো তিনিটা ছাইডত তিনিটা গভা বুলি কয় আমাৰ ৰাইজে। সেই গভা নিচিনা বস্তু কিছুমান সৈন্য বাহিনী কিছু সামৰি ৰখা নে কি অন্য কিছুমান বিষয় লৈ বস্তুটো তেনে চেনেৰীত বস্তুটো বনোৱা আছিল। এতিয়া যিহেতুকে এই বস্তুটো এতিয়াও আছে, লুপ্ত হৈ যোৱা নাই, আৰু ইয়াৰ বিষয় লৈ মানে মই ইমানেহে জানো। এই মাটি পাহাৰখন আমি পাহাৰ বুলি ঘোষণা কৰোঁ, কিন্তু এই বস্তুটো কোনো নিজে সৃষ্টি হোৱা বস্তু নহয় বুলি সেই বিশিষ্ট ব্যক্তিজনে মোক কৈছিলে। এইটো আৰিমত্ত ৰজাই হেনো সৈন্য বাহিনী ৰখাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে এই বস্তুটো তেওঁ ফিট কৰিছিলে। আৰু ইতিপূৰ্বে আপোনাৰ অৰুণাচলৰ টকুৱাইনীৰ পৰা আপোনাৰ বিশ্বনাথ ঘাটলৈ যিখন আপোনাৰ ৰজাগড় বুলি কয় বস্তুটো, সেই একে সময়তে সৃষ্টি কৰা হয় বুলি তেখেতে বৰ্ণনা দিছিল। বান ৰজাৰ লগত কিবা সম্পৰ্ক আছে? এই ৰজাৰ কিন্তু বান ৰজাৰ লগত তেওঁলোকৰ সীমাৰ এটা সম্পৰ্ক আছিলে। তাৰ বাবেই মানে এই ৰজাগড় আলিটো তেখেতে বনাইছিল।